Hey guys, what's up? Welcome to my YouTube channel. Welcome to my first YouTube video. তো আজি আমি তিনিটা টপিকৰ ওপৰত কথা পাতিম। নগাঁও ৰষ্টাৰ বয়, সেকেন্ড মিস্টাৰ জেএসপি, থাৰ্ড নিবিড় আৰু তাৰা। তো লগাই লোৱা কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰোঁ আজিৰ এই প্ৰথম ভিডিঅ'টো। মানে বন্ধুসকল, মই এইকেইদিন ধৰি ফেচবুক আৰু ইউটিউবত এটা কথা লক্ষ্য কৰি আছোঁ যে নগাঁও ৰষ্টাৰ বয় আৰু মিস্টাৰ জেএসপি এটা আনটোৰ লগত জোকৰ নিচিনা লাগি আছে। কিন্তু কিয়টো বাৰু আমি পিছতে চাম। প্ৰথমে এই ভিডিঅ'টো চাই লওঁ। আৰু এই জলকীয়াটো ন পুকুৰত সোমাই যেতিয়া গুদুকি দিম ন, তলৰ পিনৰ পৰা মটৰ পাইপ সোমোৱাই ন, শান্তি নাপাবি বোপাই, বুজিছ নে? তোৰ চাগে এই জলকীয়াটোৰ নিচিনা ন, বজাৰৰ পৰা এটা কিনিলৈ যাবি, কাৰণ তোৰটো নাই, কমচে কম এইটো দি কাম চলাব পাৰি। জানে তোমালোকে এজন ইউটিউবাৰ হৈ নিজক নিজে কেনেকুৱা পৰিচয় দি আছে। এতিয়া আহোঁ আচল কথাটো লৈ। জানিব পৰা মতে মিস্টাৰ জেএসপিয়ে নগাঁও ৰষ্টাৰ বয়ৰ ভণ্টিৰ ফটো থাম্বনেইলত লগাই কিবা ভাইৰেল ভিডিঅ' বুলি লিখি ইউটিউবত আপলোড কৰিছে। তাৰ পিছৰে পৰা কাজিয়াৰ সৃষ্টি। কিন্তু এনেকুৱা কিয় কৰিছে মিস্টাৰ জেএসপিয়ে? বলা ভিডিঅ'টো চাই লওঁ। নগাঁও ৰষ্টা বুলি কোৱাটো ই ভিডিঅ' কিছুমান বনাই থাকে হা, অসমীয়া বোৱাৰী ভিডিঅ' ভাইৰেল, নগাঁও ছোৱালী MMS ভিডিঅ' ভাইৰেল, কি ভিডিঅ' বনাই থাকিব। তাৰপিছতে মানে যিকেইজনী ধৰি লওক ছোৱালী ইউটিউবাৰ হওক বা ইনষ্টাগ্ৰামে হওক ভাইৰেল যিকেইজনী ছোৱালী আছে মানে ফেমাছ আৰু, সিহঁতৰ ফটোখন দিব, তাৰপিছত দিব মোৰ ভিডিঅ'টো পালেনে, মনে মনে চাওক এইটো ভিডিঅ', এইবিলাক নতংগী কৰি থাকে মানে, গম পাইছেনে? হয়, জীৱনৰ ফাৰ্ষ্ট টাইম মিস্টাৰ জেএসপি কিবা সঁচা কথা কৈছে যেন লাগি আছে। কাৰণ নগাঁও ৰষ্টাৰ বয় চেনেলত এনেকুৱা কোনো ছোৱালী নাই, এনেকুৱা কোনো বোৱাৰী নাই যে সি থাম্বনেইলত দি মোৰ ভিডিঅ' পাইছেনে, মোৰ ভিডিঅ' ভাইৰেল এনেকুৱা লিখি ভিডিঅ' আপলোড কৰা নাই, একমাত্ৰ তেওঁৰ ভণ্টি আৰু মাক বাদ দি। চাওক, মই মিস্টাৰ জেএসপিক ছাপোৰ্ট কৰা নাই যে সি এনেকুৱা কৰিছে, ভালে কৰিছে, এনেকুৱা মানুহৰ লগত এনেকুৱা কৰিব লাগে, এনেকুৱা কৰা উচিত, এনেকুৱা মই ক'ব খোজা নাই। কিন্তু কিয় কৈ আছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চোৱা, গম পাই যাবা। মই 1.5 ফুটীয়া মানে এইটো এক্সাম্পল দিবলৈ ক'লোঁ যে তই যে চব ছোৱালী ভিডিঅ' ভাইৰেল, MMS ভিডিঅ' ভাইৰেল, কিবা কিবি ভিডিঅ' বনাই থাকক, কেতিয়াবা দম আছে তো ভনীয় ফটোখনো লগাই পেলাই কবি এজনী ছোৱালী ভিডিঅ' ভাইৰেল বুলি, ঠিক আছে? মই সেইটো কাৰণে এক্সাম্পলটো দিবৰ কাৰণে তাৰ ভনীয়েকৰ থাম্বনেইলখন লগাই পেলাই তাৰ ভনীয়েকৰ ভিডিঅ' ভাইৰেল হোৱা বুলি মই কোৱা নাই, কিন্তু তাৰ ভনীয়েকক ভাই কোৱা। নগাঁও ৰষ্টাৰ বয়ে যাৰে তাৰে ছোৱালীৰ ফটো থাম্বনেইলত লগাই মোৰ ভিডিঅ' পাইছেনে, মোৰ ৰাতিৰ ভিডিঅ' ভাইৰেল এনেকুৱা লিখি ভিডিঅ' আপলোড কৰে কাৰণে মিস্টাৰ জেএসপিয়ে নগাঁও ৰষ্টাৰ বয়ৰ মানে ভণ্টিৰ ফটো থাম্বনেইলত লগাই কিবা ভিডিঅ' ভাইৰেল হৈছে বুলি এনেকুৱা আপলোড কৰিছে এক্সাম্পল দিবলৈ। এটা কথাটো হ'ল মিস্টাৰ জেএসপিৰ এনেকুৱা কোনো ৰাইটছ নাই, ইভেন পৃথিৱীৰ কোনো মানুহৰ এনেকুৱা ৰাইটছ নাই যে বেলেগৰ মাক, বেলেগৰ ভণ্টিৰ এনেকুৱা ফটো লগাই থাম্বনেইলত লগাই ভাইৰেল ভিডিঅ' বুলি লিখি ইউটিউবত আপলোড কৰাৰ। আৰে ভাই, মই নগাঁও ৰষ্টাৰক ক'ব খোজোঁ, ভাই তোৰ যেনেকুৱা ভণ্টিৰ ফটো লগোৱাৰ পিছত তোক যেনেকুৱা জ্বলি আছে, ঠিক তেনেকুৱা সেই মানুহজনৰো জ্বলি আছে যিজন মানুহৰ ফটো, যিজন মানুহৰ মানে ছোৱালী, যিজন মানুহৰ পত্নী, যিজন মানুহৰ ঘৈণীৰ ফটো তই অশ্লীলতাৰ কাৰণে ব্যৱহাৰ কৰ থাম্বনেইলত, সেই মানুহজনৰ ঠিক তেনেকুৱা জ্বলি আছে। আৰু তই কি কৈছ যে তই এইবিলাক ক্লিক বেট থাকে, মানে তই ফটোত মানে থাম্বনেইলত এটা মানে ফটো লগাও আৰু ভিতৰত যোৱাৰ পিছত, ভিডিঅ'ৰ ভিতৰত যোৱাৰ পিছত একোৱেই নাথাকে, এইবিলাক এনেই লগাও। আৰে ভাই, মানুহ এনেকুৱা পাগল নেকি? তই যে ক্লিক বেট ভিডিঅ' বনাবি। এটা কথা কওঁ শুন, মানে এজন ছোৱালীৰ বা এজন মানুহৰ জীৱন ধ্বংস কৰিবলৈ হ'লে 1 কপি ফটো যথেষ্ট। মনত ৰাখিবি, 1 কপি ফটোই যথেষ্ট এজনী ছোৱালীৰ জীৱন বৰবাদ কৰিবলৈ। তো আশা কৰিছোঁ দুয়োজনে বুজি পাবি আৰু কাজিয়াটো ইয়াতে সমাপ্ত কৰিবি। ভাই কিমান আৰু শুনিম ফেচবুকত, ইউটিউবত, য'তে যাওঁ তোৰ দুটাৰ কাজিয়া। চ' মই ভাবিলোঁ মোৰ এই প্ৰথম মানে ভিডিঅ'টো তহঁতৰ পৰাই আৰম্ভ কৰোঁ। এতিয়া আহোঁ আমাৰ থাৰ্ড টপিক, নিবিড় আৰু তাৰা। নিবিড় আৰু তাৰা খুব ধুনীয়া এখন শ্বৰ্ট ফিল্ম ৰব্বানী শ্যামৰ, খুব ভাল লাগে চাই। এইখনক লৈ বহুতে ৰিয়েল লাইফৰ লগত কম্পেয়াৰ কৰি আছে। আৰে ভাই, এইখন কাল্পনিক, কাৰোবাৰ লগত হ'ব পাৰে, কাৰোবাৰ লগত নহ'ব পাৰে, কাৰোবাৰ লগত অলৰেডি হৈছে, এনেকুৱাও হ'ব পাৰে। এইখনক লৈ ইমান জ্ঞান দিয়াৰ কি আছে? আৰু এইজনী কোনখন লাভ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আহিছে, কি লাভ গুৰু, মানে কি ক'ব বিচাৰিছে এইজনীয়ে, মানে ফেমাছ হ'ব বিচাৰি আছে নেকি? ভিডিঅ'টো চাই লওক। বৰ্তমান এটা কথা বহুত বেছি আলোচনা হৈ আছে, সেইটো হৈছে নিবিড় আৰু তাৰা মুভিখনক লৈ। তো তাতে কৈছে যে ভালপোৱাজন সদায় সাহস হ'ব লাগে, ভয় নহয়। ঠিক আছে, মই মানো, কিন্তু শাসনত ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট। কিয় মই কৈ আছোঁ, আজি যদি ৰহিতে সেই 3 বছৰ ইমান শাসনত নাৰাখিলে হয় ন, তাৰাই 3 বছৰ কিয়, 3 মাহতে বেলেগ কোনোবা এনেকুৱা নিবিড়ৰ লগত গুচি গ'ল হয়। আজি শাসনত ৰখাৰ কাৰণে তাই 3 বছৰ থাকিব পাৰিছে। সেই অলপ এৰি দিয়াত কি হ'ল, বেলেগ কোনোবা নিবিড়ৰ লগত গুচি গ'ল, সেইটোৱে কথা। আৰু যোনে তোমাক সঁচা ভাল পায় ন, সি সদায় তোমাক শাসনত ৰাখিব, তোমাৰ শুদ্ধটো বিচাৰিব। তুমি যদি বেয়া পথত নোযোৱা, সেইটো কাৰণে তোমাক শাসনত ৰাখিব। আৰু যোনে তোমাক ভাল নাপায় ন, সি ঘেণ্টাও তোমাক শাসন নকৰে। কিয়? তুমি য'তে যোৱা, যি কৰা, যি নকৰা, তাৰ ফাৰ্কে নপৰে, কাৰণ তোমাক ভালেই নাপায়, সেইটোৱে কথা। ঠিক আছে, শাসনত ৰাখিবা, কিন্তু লিমিটত, সেইটোৱে। কিন্তু শাসন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আজিৰ দিনত, কিয়নো আজিকালি মানে চকুৰ পলকতে এনেকুৱা চাবা মানুহ নাই, গায়ব।
তো মানে বুজাজনে বুজি পাব মই ইমান বেছি নকওঁ আৰু মই একো নাজানো তোমালোকে ভিডিঅ'টো চোৱা আৰু বাইদেউক যদি কিবা সুধিব লগা আছে কমেণ্ট বক্সত সোধা ময়ো যাওঁ বাইদেউৰ পৰা দুই এটা মানে লাভৰ বিষয়ে মানে শিকিব আছে মোৰ দুই এটা প্ৰশ্ন কৰিম মানে শিকিব আছে যেহেতু বাইদেউ লাভগুৰু সব বিষয়ে জানে কেনেকুৱা কি ক'ত শাসন ক'ত কি কৰিব লাগে কি কৰা উচিত ভয় হ'ব লাগে নে শাসন হ'ব লাগে চ' ময়ো গৈ আছোঁ আৰু এটা কথা তোমালোক যদি ইমানলৈকে আহিব পাৰিছা ভিডিঅ'টো শেষলৈকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ মাৰি দিবা লাইক কৰি দিবা তো মোৰ এই প্ৰথম ভিডিঅ' এনেকুৱা মই ভিডিঅ' দিয়েই থাকিম যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি ল'ব যদি ভাল লগা নাই ছাবস্ক্ৰাইব নকৰিব ডিছলাইক মাৰি যাব কৰিব ভাল লাগিলেহে কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ' সকলোৰে আগত তোমাক মানে মই পঠাই দিম তো আজিৰ কাৰণে ইমানেই লাভ ইউ অল ষ্টে হেপী